নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা আছামিজ জিকে ভিডিঅ'লৈ। অসমীয়া কুইজ প্ৰশ্ন আৰু উত্তৰ। খাদ্য ভেজাল কৰিবলৈ কোনবিধ খাদ্যত কি মিহলোৱা থাকে? ১ নম্বৰ গৰুৰ ঘিউত বনস্পতি পদাৰ্থ, ২ নম্বৰ চুপাৰীত চাইক্লেমেট আৰু আলকাতৰা, ৩ নম্বৰ জলকীয়া গুড়িত বালি ধূলি, ৪ নম্বৰ চুজিত বালি ধূলি লুৰ গুড়ি, ৫ নম্বৰ মছলাত কাঠৰ গুড়ি চামৰাৰ গুড়ি, ৬ নম্বৰ চাউলত শিলগুটি, ৭ নম্বৰ দাইলত শিলগুটি বিষাক্ত ৰং, ৮ নম্বৰ হালধিত ইটাৰ গুড়ি বিষাক্ত ৰং, ৯ নম্বৰ চেনিত আইনাৰ গুড়ি, ১০ নম্বৰ ৰঙীন খাদ্যত বিষাক্ত ৰং, ১১ নম্বৰ মিঠাতেলত মবিল ৰেপচিড ইত্যাদি, ১২ নম্বৰ জমা কৰি থোৱা শস্যজাতীয় খাদ্যত পতংগনাশক দ্ৰব্য। কি কি ধাতু মিহলালে পিতল হয়? তাম আৰু দস্তা। চাবোন কিহৰ পৰা তৈয়াৰ কৰা হয়? সাৰৰ লগত চৰ্বি বা তেল মিহলাই চাবোন তৈয়াৰ কৰা হয়। শক্তি কেই প্ৰকাৰৰ আৰু কি কি? শক্তি হৈছে ৭ প্ৰকাৰৰ, সেয়া হৈছে যান্ত্ৰিক শক্তি, তাপ শক্তি, পোহৰ শক্তি, বৈদ্যুতিক শক্তি, চুম্বক শক্তি, ৰাসায়নিক শক্তি আৰু নিউক্লিয়াৰ শক্তি। কৃত্ৰিম বৰষুণৰ কেনেকৈ সৃষ্টি কৰিব পাৰি? আকাশত ভাহি থকা মেঘত কেলছিয়াম ক্লৰাইড ছটিয়াই তেনে মেঘ গলাই বৰষুণ দিয়াব পাৰি। কি গেছ ক্ষাৰধৰ্মী? এমোনিয়া গেছ। কি গেছ এচিডধৰ্মী? কাৰ্বন ডাই অক্সাইড। আটাইতকৈ কঠিন খনিজ পদাৰ্থ হীৰা। CGS পদ্ধতিত শক্তিৰ এককৰ নাম আৰ্গ। কি ধাতু আটাইতকৈ কোমল? লিথিয়াম। কি মৌলিক গেছ আটাইতকৈ গধুৰ? ৰদন নামৰ তেজস্ক্ৰিয় গেছ। কি গেছ বৰ্ণহীন অথচ অতি বিষাক্ত? ছায়েলোজেন। কোন ঋতুত শব্দ বায়ুৰ মাধ্যমত অধিক বেগত যায়? গ্ৰীষ্মকালত। পৃথিৱীত প্ৰথম পৰমাণু বোমা ক'ত বিস্ফোৰিত হয়? জাপানৰ হিৰোশ্বিমা নগৰত। যান-বাহনৰ বেগ জোখাৰ যন্ত্ৰটোৰ নাম কি? স্পীডোমিটাৰ। প্ৰেছাৰ কুকাৰৰ আৱিষ্কাৰক কোন? ডেনিছ পেপিন। ইলেক্ট্ৰিক বাল্ব কোনে আৱিষ্কাৰ কৰিছিল? থমাছ আলভা এডিছনে। পোন প্ৰথমবাৰৰ বাবে ক'ত সংখ্যাৰ ব্যৱহাৰ কৰা হয়? ৫০০০ বছৰৰ আগতে ইজিপ্তত। পোন প্ৰথম প্লাষ্টিক আৱিষ্কাৰ কৰা লোকজনৰ নাম কি? ১৯০৯ চনত আমেৰিকান ৰসায়নবিদ বেকলেণ্ডে পোন প্ৰথমবাৰৰ বাবে প্লাষ্টিক আৱিষ্কাৰ কৰে। তেওঁৰ নাম অনুসৰি সেইবিধ প্লাষ্টিকৰ নাম ৰখা হয় বেকেলাইট। প্ৰথম কিতাপ ছপা কৰা দেশখনৰ নাম কি আছিল? উত্তৰটো হৈছে চীন। চীন দেশ। পৃথিৱীৰ মেপ কোনে প্ৰথমে অংকন কৰিছিল? উত্তৰটো হৈছে এনেক্সিমেণ্ডাৰ। কোন দেশত প্ৰথমে চিভিল ছাৰ্ভিচ পৰীক্ষা অনুষ্ঠিত কৰা হৈছিল? উত্তৰটো হৈছে চীন। কোন দেশত প্ৰথমে GST প্ৰৱৰ্তন কৰা হৈছিল? উত্তৰটো হৈছে ফ্ৰান্স। জুই নুমুৱাবৰ বাবে এবাল্টিং ঠাণ্ডা পানী আৰু এবাল্টিং উতলা পানীৰ কোনবিধ শ্ৰেষ্ঠ? উত্তৰটো হৈছে এবাল্টিং উতলা পানী।